বাট আমি দিৰজুৰ পৰা এতিয়ালৈকে যোৱা নাই ঘৰত। ভাত খোৱাৰ আগত আহিছো অলপ ৰাস্তাৰ কাষত। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ব্লগ। মই তাজনুৰ আলম। তো দাৱাত খাবলৈ আহিছো দিৰজু গুৰুনি। মুৰব্বী দাৱাতলৈ নিমন্ত্ৰণ কৰিছে ৰাজবিনা পেহী আৰু লগত আছে মোৰ গোটেই ফেমিলি। আৰু আজি আছিল আমাৰ ৰাজবিনাৰ মুৰব্বী দাৱাত। তো বিয়াটো খাব পৰা নাছিলো, আজি আহিছো মুৰব্বী দাৱাত খাবলৈ। আৰু এতিয়া খাবলৈ দিছে তেলৰ পিঠাৰ লগত পায়েছ। আৰু পায়েছটো খাবলৈ যেন একেবাৰে আছিল জুই। খোৱাৰ আগতে মোৰ জিভাটোই পুৰিলে। रुको जरा सबर करो। আৰু ইফালে ৰাজবিনা পেহী চবকে খুৱাই আছে আনন্দ মনেৰে হাঁহি। বাট আমি দিৰজুৰ পৰা এতিয়ালৈকে যোৱা নাই ঘৰত। ভাত খোৱাৰ আগত আহিছো অলপ ৰাস্তাৰ কাষত। लेकिन ये साला कर क्या रहा है यहाँ पे? এতিয়া ভাত পানী খাই ওলাই দিলো দিৰজুৰ পৰা, আহি পালো পহুমাৰা। বলেন কি? আৰু এতিয়া পহুমাৰাৰ পৰা যাম ৰাজালি।